হেল্ল' গাইজ মই যাবলৈ ওলাইছোঁ ফুৰিবলৈ ভাবিলোঁ আপোনালোককো দেখাওঁ মইনো কি ষ্টাইল কৰোঁ ষ্টাইল মানেনো কি অলপ ক্ৰীম সানি লওঁ এইফালে মই অলপ নিভিয়া ক্ৰীম সানি লৈছোঁ তাৰপাছত মই পাউডাৰ অলপেই ইউজ নকৰোঁ মানে কি মোৰ ওচৰত পাউডাৰেই নাই এইফালে এডাল কাজল মই ইউজ কৰিম এতিয়া আইলাইনাৰ হিচাপত আৰু এই কাজলডাল হৈছে মোৰ মাৰ ভাগৰ মোৰ এটা আইলাইনাৰ কিনিবলৈও পইচা নাই মই ইমানেই দুখীয়া তাৰপাছত মই এতিয়া ইউজ কৰিম এই লিপষ্টিকটো যিটো মুখখন এখন ভাগি গৈছে আৰু এইটো হৈছে মোৰ মাৰ ভাগৰ লিপষ্টিক লগোৱাৰ আগত মই লগাই লৈছোঁ অলপ ভেচলিন তাৰপাছত লগাইছোঁ লিপষ্টিক মোৰ ওচৰত লিপষ্টিক পিছে দুটা আছে এইটো নহয় নেক্সটটো এইটো মোৰ নিজৰ হয় হা তাৰপাছত মেইন বস্তু আহি গৈছে গাল গুলপীয়া কৰাৰ কিবা এটা ভাল লাগে ন গাল যেতিয়া গুলপীয়া হৈ থাকে আৰু অলপ সানি লৈছোঁ যাতে ল'ৰাবোৰ আৰু ধুনীয়া দেখক এনে কৈছোঁ দেই ভাল লাগে মোৰ নিজৰ ভাল লাগে যেতিয়া গাল দুখন অলপ চাইন হৈ থাকে যে এয়াই হৈছে মোৰ লুকটো কেনেকুৱা পালে জনাব ইমান চিম্পল লুক বাই বাই